Hello friends, last class আমি বৃত্ত কি আৰু বৃত্তৰ বেসিক কনসেপ্ট খিনি আমি আলোচনা কৰিছিলো লগতে স্পৰ্শকৰ বিষয়ে আমি আলোচনা কৰিছিলো আজি আমি এই বৃত্তৰ স্পৰ্শকৰ লগত ৰিলেটেড উপপাদ্য অৰ্থাৎ থিওৰাম 10.1 আজি আমি আলোচনা কৰিম লগতে 10.1 উপপাদ্যটো আমি প্ৰমাণ কৰিম আৰু ইয়াৰ লগতে এই উপপাদ্যৰ লগত ৰিলেটেড অনুশীলনী 10.1 আজি আমি সলভ কৰিম গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি তোমালোকে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে সময় নষ্ট নকৰাকৈ আহা স্টাৰ্ট কৰো আজিৰ ভিডিও গতিকে সোয়া উপপাদ্য 10.1 টু কি হয় উপপাদ্য 10.1 মতে এটা বৃত্তৰ ঠিক আছে এটো এটা বৃত্ত এই বৃত্তৰ এডাল এডাল স্পৰ্শক এতিয়া এই স্পৰ্শকৰ স্পৰ্শ বিন্দুৰ পৰা যদি এডাল ব্যাসাৰ্ধ লোৱা হয় সাপোজ এডাল ব্যাসাৰ্ধ ঠিক আছে এটো সোয়া ব্যাসাৰ্ধ ঠিক আছে এই ব্যাসাৰ্ধটো কি হ'ব স্পৰ্শকৰ ওপৰত কি হ'ব লম্ব হ'ব এটো লম্ব অৰ্থাৎ 90 ডিগ্ৰী এটো হল কি প্ৰথম উপপাদ্য গতিকে কি পালো আমি উপপাদ্য 10.1 টু এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল এটো যিকোনো বিন্দুত এটা স্পৰ্শক টানিলো স্পৰ্শকডাল কি হয় স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ কি হয় লম্ব হয় অৰ্থাৎ এটো গুণ 90 ডিগ্ৰী হয় ঠিক আছে এটো উপপাদ্য আমি কি কৰিম এতিয়া প্ৰমাণ কৰিম ঠিক আছে এতিয়া সোয়া জ্যামিতিক প্ৰমাণ এটা কেনেদৰে কৰিব লাগে প্ৰমাণত আমি কি কি স্টেপ কৰিম ঠিক আছে প্ৰমাণত প্ৰথমতে আমি কি লিখিম দিয়া আছে যিখিনি বস্তু দিয়া আছে যিখিনি হেখিনি বস্তু আমি লিখিম আগতে নেক্সট স্টেপটো আমি কি লিখিম প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে হেতু লিখিম এতিয়া প্ৰমাণ কৰিবলৈ যদি আমি নিজাকৈ কিবা বস্তু অঙ্কন কৰো ঠিক আছে সাপোজ আমি কিবা এটা অঙ্কন কৰিলো সেই অঙ্কনটো লিখিব লাগিব ঠিক আছে নেক্সট আমি কি লিখিম অঙ্কন কিবা যদি আমি নিজাকৈ অঙ্কন কৰো এটো জ্যামিতিক চিত্ৰত হেখিনি বস্তু ইয়াত লিখি দিব লাগিব যে আমি এইখিনি বস্তু আমি অঙ্কন কৰিছো ঠিক আছে নেক্সট কি লিখিম আমি নেক্সট হল প্ৰমাণ গতিকে আমি কি কৰিম এই চাৰিটা স্টেপত যিকোনো জ্যামিতিক প্ৰমাণ থাকিলে এই চাৰিটা স্টেপত আমি প্ৰমাণ কৰিম যদি তোমালোকৰ কি হয় মই এইটো কথা এইটো কাৰণে কৈ আছো যে তোমালোকে সাপোজ পৰীক্ষাত তোমালোকে প্ৰথম দুটা স্টেপ বা তিনিটা স্টেপ পাৰিলা লাষ্ট স্টেপটো তোমালোকে কৰিব পৰা নাই গতিকে তোমালোকে সেই তিনিটা স্টেপে কৰি থৈ অহা ঠিক আছে সেই তিনিটা স্টেপ কৰি থৈ অহা জ্যামিতিত কি হয় স্টেপ মাৰ্কিং থাকে তোমালোকে সাপোজ তিনিটা স্টেপ কৰি থৈ আহিলা 1 নম্বৰ বা 1.5 নম্বৰ এনেকুৱা এটা নম্বৰ পাবা ঠিক আছে যদি প্ৰমাণখিনি কৰিব নোৱাৰা তথাপি তোমালোকে এইখিনি নম্বৰ পাবা ঠিক আছে জ্যামিতিক চিত্ৰটো অঙ্কন কৰিবা আৰু প্ৰথম তিনিটা স্টেপ লিখি থৈ আহিবা এইখিনি নম্বৰ পাবা ঠিক আছে যদি তোমালোকে সম্পূৰ্ণ কৰিব পাৰা 4 বা 5 থাকিলে যিমান থাকে ইমান পাবা ঠিক আছে যদি নোৱাৰা তেনেহলে তোমালোকে যিকেইটা স্টেপ তোমালোকে পাৰা সেইকেইটা স্টেপ তোমালোকে কি কৰিবা কৰি থৈ আহিবা সেইকেইটা স্টেপৰ স্টেপ মাৰ্কিং থাকে আৰু সেইখিনি নম্বৰ তোমালোকে পাবা ঠিক আছে এতিয়া হয় প্ৰমাণ কৰো উপপাদ্য 10.1 টু সো আগতে তোমালোকে চাই লোৱা প্ৰমাণটো কেনেকৈ কৰো ঠিক আছে ধৰা হল কি এটো এটা অকেন্দ্ৰীয় বৃত্তৰ এটো কি xy এডাল কি স্পৰ্শক ঠিক আছে আৰু ই p বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে অকেন্দ্ৰীয় বৃত্তৰ xy এডাল স্পৰ্শক আৰু ই p বিন্দুত ছেদ কৰিছে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে OP লম্ব কি হয় xy অৰ্থাৎ OP এটো কি হয় পাৰপেন্ডিকুলাৰ টু xy এটো বস্তু আমি প্ৰমাণ কৰিব লাগে ঠিক আছে সো এটো বস্তু প্ৰমাণ কৰিবলৈ আমি এটা কি লম আমি এটা উদাহৰণৰ সহায় লম সাপোজ এটো কি বিজুলীৰ তার ঠিক আছে এটো বিজুলীৰ তার আৰু এটো এটা পয়েন্ট এটোৰ পৰা কি আমি এটা বস্তু মানে কানেক্ট কৰিব লাগে সাপোজ এটো বাল্ব আছে ঠিক আছে এই বাল্বটো এতে জ্বলাবলৈ এটো তাৰৰ পৰা আৰু বেলেগ এটা তাৰে দি আমি কানেক্ট কৰিব লাগে এতিয়া তোমালোকে এটো পয়েন্টৰ পৰা এটো তাৰক সাপোজ ইয়াত কোনো বাধা নাই ঠিক আছে কোনো বাধা নাই একো বাধা নাই ঠিক আছে সো এটো পয়েন্টৰ পৰা তাৰৰ লগত তোমালোকে কেনেকৈ কানেক্ট কৰিবা এনেকৈ কানেক্ট কৰিবা নেকি এনেকৈ কানেক্ট কৰিবা নকৰো কিয় নকৰো এনেকৈ কানেক্ট নকৰো কিয় নকৰো কাৰণ তাৰ আমাক বেছি লাগিব বা এনেকৈ আমি কানেক্ট কৰিবলৈ না যাও কিয় নকৰো সোয়া যদি আমি এনেকৈ কানেক্ট কৰো একদম সিধাকে তেতিয়া হলে কি লাগিব আমাৰ আটাইতকৈ কম তার লাগিব ঠিক আছে অৰ্থাৎ আটাইতকৈ কম তার পাবলৈ আমি কি কৰিম একদম সিধাকৈ কানেক্ট কৰিম আৰু এই একদম সিধা বস্তুটো কি গণিতৰ ভাষাত কি কোৱা হয় লম্ব বুলি কোৱা হয় এটো যদি আমি 90 ডিগ্ৰী এংগলত তাৰ মানে এইটো বিন্দুৰ পৰা মানে এইটো বাল্বৰ পৰা এইটো তাৰলৈ কানেক্ট কৰো তেতিয়া হলে কি হ'ব আমাৰ সবতকৈ কম তার লাগিব তাৰ মানে এইটো এইডাল ৰেখা কি আটাইতকৈ সৰু ৰেখা
এইটো ৰেখা কি আটাইতকৈ সৰু ৰেখা অৰ্থাৎ এটা বৈশিষ্ট্য বিন্দুৰ পৰা যদি কোনো এডাল ৰেখা লৈ আমি যদি ৰেখা অংকন কৰো যেতিয়া আটাইতকৈ সৰু ৰেখাটো পাম তেতিয়া কি হ'ব সেই সৰু ৰেখাটো কি হ'ব এই তলৰ ৰেখাডালৰ ওপৰত কি হ'ব লম্ব হ'ব পাৰপেন্ডিকুলাৰ হ'ব ঠিক আছে গতিকে এই বস্তুটো আমি ইউজ কৰি এইটো বস্তু আমি প্ৰমাণ কৰিম ঠিক আছে এতিয়া হা এইটো চিত্ৰলৈ ঠিক আছে এতিয়া চোৱা এইটো হল স্পৰ্শ বিন্দু মানে কি এই xy ৰেখাডাল আৰু এই বৃত্তৰ পৰিধিটো এইটো বিন্দুত সেট কৰিছে অনলি এটা পয়েন্টতে সেট কৰিছে ঠিক আছে বাকি এইটো পয়েন্টতে সেট কৰা নাই এইটো পয়েন্টতে সেট কৰা নাই ইয়াতো সেট কৰা নাই গতিকে এই স্পৰ্শ বিন্দু এটাই বিন্দু ঠিক আছে এই স্পৰ্শ বিন্দু p ৰ বাহিৰে xy ৰ ওপৰত যদি আমি যিকোনো এটা বিন্দু লওঁ সাপোজ এইটো আমি বিন্দু ললো ঠিক আছে বা ইয়াতো লব পাৰো ইয়াতো লব পাৰো ইয়াতো লব পাৰো আমি যিকোনো এটা বিন্দু এইটো বিন্দু ললো সাপোজ আমি ইয়াতো ললো হেতু কি হ'ব সেই বিন্দুটো কি হ'ব বৃত্তৰ পৰিধিত লাগি না থাকে এই xy ৰেখাডালৰ ওপৰত হ'ব কিন্তু পৰিধিত লাগি না থাকে পৰিধিত লাগি থকা আৰু xy ৰেখাত লাগি থকা বিন্দু হল এইটো বিন্দু ঠিক আছে বুজি পালা তোমালোকে এইখিনি এতিয়া চোৱা এই বিন্দুটো যে আমি ললো এই বিন্দুটোক যদি o বিন্দুৰ পৰা এই বিন্দুটোক যদি আমি সংযোগ কৰো এই o আৰু q যদি আমি সংযোগ কৰো তেতিয়া চোৱা এই oq ৰ লেন্থটো কি হ'ব op ৰ লেন্থতকৈ ডাঙৰ হ'ব চোৱা এই op ৰ যেটো লেন্থ আছে হেতু কি হ'ব oq ৰ লেন্থতকৈ কি হ'ব সৰু হ'ব op টো সৰু হ'ব হয়নে কিয় সৰু হ'ব চোৱা এইটো সাপোজ এইটো হল কি বৃত্তৰ পৰিধিত m বিন্দুত ছেদ কৰিছে ঠিক আছে এতিয়া চোৱা om আৰু op অলৰেডি সমান হয় কিয়নো op টো এই p বিন্দুটো পৰিধিৰ ওপৰত আছে এই op আৰু om সমান হয় আৰু এইখিনি বস্তু যিখিনি আছে এইখিনি এক্সট্ৰা হয় ঠিক আছে এইখিনি বস্তু কি হয় m আৰু q এইখিনি এক্সট্ৰা হয় গতিকে এইটো লেন্থ কি হল বেছি হল এটোৰ oq ৰ লেন্থটো কি হল বেছি হল বা যদি আমি oq টো এনেকৈ লও যদি আমি ইয়াৰ পৰা এনেকৈ টানো ঠিক আছে এনেকৈ টানো তথাপি কি হ'ব এইখিনি ঠাই বেছি হ'ব আৰু যদি ইয়াতো এনেকৈ যদি টানো তথাপি কি হ'ব এটা বিন্দু হলেও বেছি হ'ব মানে কি অৰ্থাৎ আটাইতকৈ সৰু ৰেখা কোনটো হ'ব আটাইতকৈ সৰু ৰেখাটো হ'ব কি op টো যদি আটাইতকৈ সৰু হয় আমি আগতে যে আলোচনা কৰিলো ইয়াতে আলোচনা কৰিছিলো যদি op টো আটাইতকৈ সৰু ৰেখা হয় তেন্তে op টো কি হ'ব xy ৰ ওপৰত কি হ'ব লম্ব হ'ব এইখিনি বস্তু কি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া চোৱা আমি এই প্ৰমাণখিনি কেনেকৈ লিখিম চোৱা এতিয়া আমি এইখিনি বস্তু কেনেকৈ লিখিব লাগিব উপপাদ্যটো কি দিয়া আছিল এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এনেকৈ আমি লিখিব নোৱাৰো তুমি কেনেকৈ অংকন কৰিছা বা কেনেকৈ আঁকিছা এইখিনি কথাৰ ওপৰত ভিত্তি কৰি সেইটো বস্তু লিখিব লাগিব আমি কি লিখিম চোৱা o কেন্দ্ৰীয় বৃত্তৰ p বিন্দুত xy এডাল স্পৰ্শক এটো তাৰ মানে এটা স্পৰ্শক লব দিছে এটা বৃত্ত লব দিছে সেইখিনি বস্তু আমি এনেকুৱা ভাষাত লিখিম ঠিক আছে o কেন্দ্ৰীয় বৃত্তৰ p বিন্দুত xy এডাল স্পৰ্শক এটো দিয়া আছে লিখিম স্পৰ্শক সো আমি কি লিখিলো দিয়া আছে o কেন্দ্ৰীয় বৃত্তৰ p বিন্দুত xy এডাল স্পৰ্শক ঠিক আছে এতিয়া চোৱা প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে যে op লম্ব xy এটো আমি প্ৰমাণ কৰিব লাগে কি হেখিনি এনেকৈ আমি লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে op লম্ব xy এতিয়া চোৱা অঙ্কন এইটো বস্তু আমি প্ৰমাণ কৰিবলৈ নিজাকে কি অঙ্কন কৰিলো ঠিক আছে আমি কি অঙ্কন কৰিলো চোৱা আমি oq আমি সংযোগ কৰিছো ঠিক আছে xy ৰ ওপৰত q যিকোনো এটা বিন্দু লৈছো আৰু এই বিন্দু লৈ কি কৰিছো oq টো সংযোগ কৰিছো এইখিনি আমি কি লিখিম অঙ্কনত লিখিব লাগিব কিয়নো এইখিনি আমি নিজাকে অঙ্কন কৰিছো চোৱা এতিয়া সো আমি এইখিনি বস্তু লিখিলো কি p বিন্দুক বাদে xy ৰ ওপৰত q এটা যিকোনো বিন্দু লোৱা হল আৰু oq সংযোগ কৰা হল ঠিক আছে এতিয়া সো আমি প্ৰমাণখিনি লিখিম সোৱা কি লিখিম আগতে q বিন্দুটো বৃত্তৰ বাহিৰত আছে কিয়নো বৃত্তৰ যেটো পৰিধিৰ ওপৰত আছে অনলি কি p বিন্দুটো আছে p বিন্দুৰ বাহিৰে কি xy ৰ ওপৰত যিকোনো বিন্দু লোৱা হেতু কি পৰিধিৰ ওপৰত নাই পৰিধিৰ পৰা বাহিৰত আছে সো আমি লিখিম কি q বিন্দুটো xy ৰ ওপৰত আছে q বিন্দুটো x ৰ ওপৰত আছে আৰু ই বৃত্তৰ বাহিৰত আছে আৰু কি এই oq এ সোৱা বৃত্তটোক m বিন্দুত ছেদ কৰিছে oq এ বৃত্তটোক m বিন্দুত ছেদ কৰিছে সো আমি তাৰ পৰা কি লিখিব পাৰিম সোৱা
ও এম যেটো ৰেখা আছে ও এম টো কি হ'ব ও কিউতকে সৰু হ'ব সো এটো চিত্ৰৰ পৰা চোৱা কি ও এম টো কি হয় ও কিউতকে সৰু হয় কিন্তু এটো সৰু হয় চিত্ৰৰ পৰা আমি দেখা পাই আছো কিন্তু তোমালোকে যেতিয়া এটো বস্তু লিখিবা হেতুৰ সাপেক্ষে কি দিব লাগিব যুক্তি দিব লাগিব আমি এনেকৈ তো এটো তো ক'ব নোৱাৰি কি চিত্ৰৰ পৰা চাই কিনে আমি সৰু পালো কিয় সৰু হল হেতুৰ যুক্তি দিব লাগিব ঠিক আছে এতে লিখা কি যুক্তি দিলো আমি টুকুৰা এটা গোটাতকৈ কম অৰ্থাৎ ও কিউ যেটো ও কিউৰ টুকুৰা এটা লৈছো আমি কি ও এম এটা যিকোনো এটা গোটা বস্তুতকৈ হেতু যদি টুকুৰা কৰি লোৱা টুকুৰাটো কি হয় সদায় এই গোটা বস্তুতকৈ কম হয় হেতু আমি যুক্তি দিলো আকৌ চোৱা ইয়াৰ পৰা কি হয় ও এম যেটো ৰেখা আছে ও এম টো কি হয় ও পিৰ সমান হয় চোৱা এই ও এম টো ও পিৰ সমান হয় ও পিৰ সমান হয় কিয় হয় ও পিৰ সমান দুয়োটাই কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ এটো চোৱা বৃত্তৰ ব্যাসাৰ্ধ এটো চোৱা বৃত্তৰ ব্যাসাৰ্ধ গতিকে কি হয় ও এম = ও পি হয় কিয় হয় একে বৃত্তৰ ব্যাসাৰ্ধ আমি কাৰণটো লিখিম একে বৃত্তৰ ব্যাসাৰ্ধ আমি কাৰণটো কি লিখিলো একে বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে এতিয়া চোৱা এইখিনি বস্তুক যদি আমি এইখিনি বস্তুৰ যদি ও এম আৰু ও পি সমান হয় সো সমান বস্তুক আমি সমান বস্তুৰে ৰিপ্লেস কৰিব পাৰিম সো আমি এইটো কি লিখিম ইয়াৰ ঠাইত ও এম ৰ ঠাইত আমি ও পি লিখিব পাৰো আৰু লেস দেন আছিল লেস দেন লিখা আৰু কি হয় ও কিউ লিখিব পাৰিম আমি চোৱা আমি কি কৰিলো এই ও এম ৰ ঠাইত কি কৰিলো ও এম ৰ ঠাইত ও পি দি আমি ৰিপ্লেস কৰিলো সো আমি এটো পাই গলো ও পি লেস দেন ও কিউ দেয়াৰফৰ এটো আমি লিখি দিলো কি ও পি লেস দেন ও কিউ ঠিক আছে অৰ্থাৎ আমি কি পালো চোৱা x ৰ ওপৰত ও বিন্দুৰ পৰা যিকোনো ৰেখা টনা হওক যি কেইডাল ৰেখা টানিবা সেই ৰেখা কেইডালৰ ভিতৰত ও পি কি হ'ব আটাইতকৈ সৰু ৰেখা হেতু ইয়াত লিখি দিয়া অৰ্থাৎ কি পালো অৰ্থাৎ ও বিন্দুৰ পৰা x ৰ ওপৰত টনা ৰেখাসমূহৰ ভিতৰত ও পি আটাইতকৈ সৰু গতিকে আমি কি লিখিব পাৰো ও পি যেটো আছে হেতু কি হ'ব পাৰপেন্ডিকুলাৰ টু এক্স ওয়াই এইটো বস্তু আমি কি প্ৰমাণ কৰিবলগীয়া আছিল লাষ্টত লিখি দিয়া প্ৰমাণিত হল সো এইখিনি বস্তু তোমালোকে এতিয়া লিখি লোৱা গতিকে তোমালোকে ইয়াৰ পৰা চোৱা কি পালো আমি এইটো এংগল যেটো হয় ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ এংগলটো হয় কি 90 ডিগ্ৰী গতিকে ব্যাসাৰ্ধ স্পৰ্শক আৰু যদি এডাল ৰেখা লৈ কিবা এটা ত্ৰিভুজ গঠন হয় ঠিক আছে সাপোজ ইয়াত গঠন হৈছে ও পি কিউ ত্ৰিভুজ ও পি কিউ ত্ৰিভুজটো গঠন হৈছে হেতু কি হ'ব হেতু হল সমকোণী ত্ৰিভুজ গতিকে এই সমকোণী ত্ৰিভুজ ইউজ কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য আমি ইউজ কৰিব পাৰিম হেতু কি হ'ব ও কিউ স্কয়াৰ = ও পি স্কয়াৰ প্লাস পি কিউ স্কয়াৰ স্পৰ্শ বিন্দুৰ পৰা যদি এই দূৰত্বটো দিয়া থাকে এইখিনি দূৰত্ব যদি দিয়া থাকে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ জনা থাকে গতিকে আমি এইডাল ৰেখাৰ লেন্থ উলিয়াব পাৰিম আকৌ যদি এইডাল ৰেখাৰ লেন্থ আৰু এটা যদি ৰেখাৰ দৈৰ্ঘ্য যদি দিয়া থাকে আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰি আমি এটো উলিয়াব পাৰিম ঠিক আছে বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব পাৰিম আৰু বৃত্তৰ ব্যাসাৰ্ধ জানিলে আমি বৃত্তৰ ব্যাস উলিয়াব পাৰিম ঠিক আছে এনেকৈ প্ৰশ্নবিলাক হ'ব পাৰে এতিয়া আলোচনা কৰো আমি অনুশীলনী 10.1 সো প্ৰথম প্ৰশ্নটো কি দিছে এটা বৃত্তৰ কিমানডাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ কিমান স্পৰ্শক থাকিব চোৱা এটো বৃত্ত সাপোজ এটো বৃত্ত ঠিক আছে এটো বৃত্তত কিমানডাল স্পৰ্শক থাকিব পাৰিব চোৱা সাপোজ আমি এটো বিন্দুত স্পৰ্শক অংকন কৰিম কি হ'ব এনেকৈ আমি স্পৰ্শকডাল অংকন কৰিম আকৌ ইয়াত আন এটা বিন্দু আছে এটো বিন্দুত আমি এনেকৈ স্পৰ্শক অংকন কৰিম এটা বিন্দু টাচ কৰাকৈ আকৌ এটো বিন্দু টাচ কৰাকৈ আমি অংকন কৰিব পাৰিম এনেকৈ যাব ঠিক আছে ইয়াত বিন্দু আছে এটো বিন্দুত টাচ কৰাকৈ আমি স্পৰ্শক টানিব পাৰিম অৰ্থাৎ এই বৃত্তটোত যিমানটা বিন্দু আছে কিমান বিন্দু আছে এটা বৃত্তত কিমানটা বিন্দু থাকিব পাৰে অসংখ্য বিন্দু থাকিব পাৰে গতিকে এই অসংখ্য বিন্দু প্ৰতিটো বিন্দুৰ মাজেৰে আমি কি এটাকৈ স্পৰ্শক টানিব পাৰিম ঠিক আছে অৰ্থাৎ এটা বৃত্তৰ কিমানডাল স্পৰ্শক থাকিব পাৰিব অসংখ্য ঠিক আছে এটা বৃত্তৰ কিমানডাল স্পৰ্শক থাকিব পাৰিব অসংখ্য ঠিক আছে কিয়নো বৃত্ত এটাত কি থাকে অসংখ্য বিন্দু থাকে আৰু প্ৰতিটো বিন্দুৰ মাজেৰে এডালকৈ আমি স্পৰ্শক টানিব পাৰিম গতিকে বৃত্ত এটাৰ মাজেৰে কিমান আমি অসংখ্য স্পৰ্শক আমি টানিব পাৰিম ঠিক আছে এতিয়া চোৱা নাম্বাৰ 2 খালি ঠাই পূৰ কৰা ঠিক আছে এটা বিন্দুৰ স্পৰ্শকে ইয়াক ডেজ বিন্দুত ছেদ কৰে আগতে আমি কি কৰো বৃত্তটো আঁকি লও সো আমি বৃত্তটো আঁকি ললো এতিয়া সব প্ৰথম প্ৰশ্নটো এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেজ বিন্দুত ছেদ কৰে স্পৰ্শক এডাল আঁকি লোৱা যিকোনো বিন্দুত আঁকিব পৰা ঠিক আছে স্পৰ্শক আঁকি লোৱা সো স্পৰ্শকডালে বৃত্তটো কেইটা বিন্দুত ছেদ কৰে অনলি এটা বিন্দুত ছেদ কৰে এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে ঠিক আছে
এটা বিন্দুত ছেদ কৰে এটো সোয়া এটা বিন্দুত ছেদ কৰিছে এতিয়া সোয়া নাম্বাৰ 2 এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি কোৱা হয় এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ঠিক আছে এটো সোয়া দুটা বিন্দুত ছেদ কৰিছে এটো দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় আমি আগত আলোচনা কৰিছিলো এটো কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় ঠিক আছে এতিয়া সোয়া নাম্বাৰ 3 এটা বৃত্তৰ বৰ বেছি ডেজডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে সো প্ৰথমতে এইটো বৃত্তত আমি সাপোজ এইডাল আমি স্পৰ্শক টানিলো ঠিক আছে আমি এইডাল স্পৰ্শক টানিলো ঠিক আছে এইটো হল স্পৰ্শ বিন্দু সো এইটো স্পৰ্শকৰ সমান্তৰালকৈ আমি কেইডাল স্পৰ্শক টানিব পাৰিম সোয়া এইটো স্পৰ্শ বিন্দু সো এইটো কি হ'ব বৃত্তৰ কেন্দ্ৰৰ লগত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব এটো 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব সো এইটোৰ সমান্তৰালকৈ আঁকিবলৈ হলে আমি কি কৰিম এইটো ব্যাসাৰ্ধৰ সিধাকে আন এডাল ব্যাসাৰ্ধ লম অৰ্থাৎ এইটো ব্যাসাৰ্ধ ললো ঠিক আছে এতে ইয়াতো 90 ডিগ্ৰী কোণ কৰা কয় মানে এইটো বিন্দুত আন এডাল স্পৰ্শক আমি টানিব লাগে সো আমি এইটো 90 ডিগ্ৰী কোণ কৰা কয় অৰ্থাৎ এইটো বিন্দুত আন এডাল স্পৰ্শক টানিলো সো এনেকুৱা সিধা অৰ্থাৎ ব্যাস এটাই হ'ব পাৰে ঠিক আছে এইটো 180 ডিগ্ৰী ঠিক আছে এইটো 90 ডিগ্ৰী সো কি হ'ব এই দুডাল স্পৰ্শক যে আছে এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক কি হ'ব সমান্তৰাল হ'ব গতিকে এটা বৃত্তত কি হ'ব পাৰে এডাল স্পৰ্শকৰ সমান্তৰালকে আন এডাল স্পৰ্শক টানিব পাৰি অৰ্থাৎ কি আছে এটা বৃত্তৰ বৰ বেছি ডেজডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটো হ'ব কি आंसर হ'ব দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে কিজানি সৰু হৈছে সো এটো ডাঙৰ কৰি লিখি দিছো 180 ডিগ্ৰী আৰু এই দুটা হল কি 90 ডিগ্ৰী ঠিক আছে এতিয়া হা নাম্বাৰ 4 এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো কি বুলি কোৱা হয় সোয়া মই বাৰে বাৰে কৈছিলো তেতিয়াও এইটো বিন্দু এইটো স্পৰ্শক আৰু এইটো বৃত্তৰ এই উমৈহতীয়া বিন্দুটোক এই বিন্দুটোক কি বুলি কোৱা হয় এই বিন্দুটোক মাজৰ এই বিন্দুটোক কি বুলি কোৱা হয় আমি আলোচনা কৰিছিলো এইটো কোৱা হয় স্পৰ্শ বিন্দু ঠিক আছে স্পৰ্শ বিন্দু এটো কোৱা হয় স্পৰ্শ বিন্দু ইংলিশত কি হয় পয়েন্ট অফ কন্টাক্ট ঠিক আছে okay now let us move on to the problem number 3 so এতে নাম্বার 3 টু কি দিয়া আছে 5 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত্তনা স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে যাতে OQ 12 cm PQ ৰ দৈৰ্ঘ্য আমি উলিয়াব লাগে প্ৰথমতে কি কৰা বৃত্তটো আঁকি লোৱা সো প্ৰথমতে আমি কি কৰিলো বৃত্তটো আমি আঁকি ললো সো এতিয়া আমি পঢ়ি থাকিম আৰু ইয়াৰ লগত চিত্ৰটো অঙ্কন কৰি থাকিম 5 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত্তনা স্পৰ্শক এতিয়া আমি কি কৰিব লাগে P এটা বিন্দু লম এই P বিন্দুত আমি কি কৰিম স্পৰ্শক টানিম সো এতিয়া এটো আমি কি কৰিলো P বিন্দুত স্পৰ্শক টানিলো তাৰ পাছত পৰা টনা স্পৰ্শক PQ এ এটো PQ টানিলো PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা এতিয়া সোয়া এই কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা কেন্দ্ৰটো কি কৈছে O বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখা কি ৰেখাডালে কি Q বিন্দুত লগ লাগে ঠিক আছে আৰু প্ৰথমতে কি আছিল 5 cm ব্যাসাৰ্ধযুক্ত সো ব্যাসাৰ্ধটো কি হ'ব OP টু ব্যাসাৰ্ধ হ'ব ঠিক আছে OP এটো লেন্থ কিমান হয় 5 cm হয় ঠিক আছে তাৰ পাছত পৰা লগ লাগে যাতে OQ 12 cm এই OQ ৰ লেন্থটো কিমান দি আছে 12 cm ঠিক আছে এতিয়া আমি PQ ৰ দৈৰ্ঘ্য উলিয়াব লাগে PQ ৰ দৈৰ্ঘ্য এটো দৈৰ্ঘ্য আমি উলিয়াব লাগে ঠিক আছে বুজি পালা চিত্ৰৰ পৰা সো এটো সমকোণী ত্ৰিভুজ হয় কিয়নো বৃত্তৰ স্পৰ্শক আৰু বৃত্তৰ ব্যাসাৰ্ধডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 90 ডিগ্ৰী অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শক কি হয় এটা আনটোৰ ওপৰত লম্ব হয় সো আমি এই ত্ৰিভুজটো কি পাম সমকোণী ত্ৰিভুজ এতিয়া এইটো ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্যটো ইউজ কৰিলে PQ ৰ দৈৰ্ঘ্য ওলাই আহিব ঠিক আছে সো আইতা কেনেকৈ লিখো যেহেতু OP লম্ব কি লিখিম আমি PQ কাৰণটো কি লিখিম সো উপপাদ্য 10.1 মতে সো এটা আমি লিখিব পাৰো OP লম্ব কি PQ উপপাদ্য 10.1 ৰ পৰা গতিকে আমি কি পাম therefore কি পাম আমি OPQ এটা সমকোণী ত্ৰিভুজ OPQ সমকোণী ত্ৰিভুজ সো সমকোণী ত্ৰিভুজত আমি কি কৰিব পাৰো সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিব পাৰো এতেকে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা পাও
সো পাইথাগোরাসৰ উপপাদ্যৰ পৰা আমি কি পাম চোৱা OQ স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব OP স্কয়াৰ প্লাস PQ স্কয়াৰ এটো পাম সো আমাক কি লাগে আমাক লাগে PQ2 সো PQ2 আমি লেফট হ্যান্ড সাইডত আনিম PQ স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব OQ স্কয়াৰ মাইনাস OP স্কয়াৰ ঠিক আছে সো ইয়াৰ পৰা আমি কি পাম চোৱা OQ2 কিমান দি আছে OQ2 আছে 12 সেমি সো 12 স্কয়াৰ মাইনাস OP2 কিমান আছে 5 আছে সো 5 স্কয়াৰ এটো কৰি দিও কিমান পাম আমি সো 12 স্কয়াৰ মানে হল 144 মাইনাস কিমান 5 স্কয়াৰ মানে 25 এটোৰ পৰা এটো মাইনাস কৰে কিমান হল 119 therefore PQ আমি কিমান পাম PQ আমি √119 পাম প্লাস মাইনাস টু নাহে কি মাইনাস টু কিয় নাহে যেহেতু টু ডিসটেন্স সেইকাৰণে আমি মাইনাস নলও সো PQ টু আমি কিমান পালো 119 √119 কি আছিল লিখিনি সেন্টিমিটাৰত আছিল সো PQ ৰ দৈৰ্ঘ্যটো আমি কিমান পাম PQ ৰ দৈৰ্ঘ্যটো পাম 119 সেন্টিমিটাৰ ঠিক আছে এইখিনি আমি পাম সো অপশন কোনটো শুদ্ধ হ'ব অপশন ডি টু হ'ব শুদ্ধ উত্তৰ ঠিক আছে So let us move on to problem number 4 so problem number 4 to কি দি আছে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় সো আমি কি কৰিম এটা বৃত্ত লম আৰু এটা ৰেখা লম ঠিক আছে সো আমি এটো কি ললো বৃত্ত ললো এতিয়া আমি এটাডাল ৰেখা লম সো আমি কি কৰিলো এইডাল ৰেখা অঙ্কন কৰিলো এতিয়া আমি কি কৰিব লাগে এইডাল ৰেখাৰ সমান্তৰালকৈ এই বৃত্তত এডাল স্পৰ্শক আঁকিব লাগে আৰু আন এডাল ছেদক আঁকিব লাগে সো এটা আমি আঁকিলো সো এটো বৃত্ত ইয়াত আঁকিছো ঠিক আছে এটো বৃত্ত এতিয়া সো যদি আমি ইয়াত যদি এডাল স্পৰ্শক অঙ্কন কৰো সেই স্পৰ্শকডাল এক্স্যাক্টলি এটোৰ সমান্তৰাল নহব পাৰে সো যদি আগতে আমি এটা যদি কাম কৰো কি এইডাল ৰেখাৰ পৰা আৰু এই বিন্দুৰ পৰা যদি আমি এডাল কি এটা আমি যদি এডাল লম্ব অঙ্কন কৰো ঠিক আছে ইয়াত যদি লম্ব অঙ্কন কৰো আৰু কি হ'ব সো ইয়াত যেটো বিন্দু ছেদ কৰিব হেইটো বিন্দুৰ মাজেৰে যদি আমি স্পৰ্শক এডাল অঙ্কন কৰো সেই স্পৰ্শকডাল ইয়াত কি কৰিব 90 ডিগ্ৰী কোণ কৰিব আৰু ইয়াতো 90 ডিগ্ৰী কোণ কৰিব সো আমি ইয়াৰ পৰা কি দেখা পালো সো ইয়াৰ পৰা আমি দেখা পালো যে ইয়াতো 90 ডিগ্ৰী কোণ কৰিব ইয়াতো 90 ডিগ্ৰী কোণ কৰিব তেতিয়া আমি হেইডালক কি কৰিব পাৰিম সমান্তৰাল বুলি ক'ব পাৰিম আৰু যেটো এটো 90 ডিগ্ৰী কোণ কৰি আছে ঠিক আছে ইয়াৰ পৰা সো ইয়াত যদি আৰু এটা 90 ডিগ্ৰী এংগলত যদি এটো পয়েন্টত আন এডাল ৰেখা অঙ্কন কৰো হেইটো কি হ'ব এই ৰেখাডাল এটোৰ কি হ'ব সমান্তৰাল হ'ব সো প্ৰথম কামটো আমাৰ কি এইডাল ৰেখাৰ ওপৰত কেন্দ্ৰৰ পৰা আমি লম্ব অঙ্কন কৰিব লাগে কেন্দ্ৰৰ পৰা এইডাল ৰেখাৰ ওপৰত আমি লম্ব অঙ্কন কৰিব লাগে সো আমি লম্ব কেনেকৈ অঙ্কন কৰিম হেতু চোৱা সো এটা কি কৰিব লাগে আমি এই বৃত্তৰ কেন্দ্ৰৰ পৰা এইডাল ৰেখা লৈ ঠিক আছে এইডাল ৰেখা লৈ নাম দিয়া সাপোজ এটো কি ও কেন্দ্ৰৰ পৰা ৰেখাডাল কি আছিল সাপোজ AB এই AB ৰ কি কৰিব লাগে AB ৰ ওপৰত কি কৰিব লাগে আমি লম্ব অঙ্কন কৰিব লাগে ও বিন্দুৰ পৰা সো আমি কি কৰিম প্ৰথমতে এই ও বিন্দু কেন্দ্ৰ কৰি ঠিক আছে কম্পাসৰ সহায়ত ও বিন্দু কেন্দ্ৰ কৰি কি কৰা এডাল বৃত্ত চাপ লোৱা সো এনেকৈ এডাল বৃত্ত চাপ লোৱা এই বৃত্ত চাপটো কি কৰিলে এই সাপোজ এটো ৰেখা কি কৰিলে ই আৰু এফ বিন্দুত ছেদ কৰিলে ঠিক আছে কি কৰা ও বিন্দু কেন্দ্ৰ কৰি এডাল বৃত্ত চাপ লোৱা হেতু কি কৰিলে ই আৰু এফত ছেদ কৰিলে এতিয়া কি কৰা ই বিন্দু কেন্দ্ৰ কৰি ঠিক আছে ই এফৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ ইফালে এটা বৃত্ত চাপ লোৱা ঠিক আছে আকৌ কি কৰা এফ বিন্দুত কেন্দ্ৰ কৰি এবাৰ এফ বিন্দুত কেন্দ্ৰ কৰি ই এফৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ কি কৰা ইফালে আন এটা বৃত্ত চাপ লোৱা ঠিক আছে এই চাপ দুটা সাপোজ জি বিন্দুত ছেদ কৰিছে ঠিক আছে এতিয়া কি কৰা স্কেলৰ সহায়ত ও আৰু জি সংযোগ কৰা সো আমি কি কৰিলো OG সংযোগ কৰিলো এতিয়া চোৱা এই OG দেখায় বৃত্তটোক চোৱা এটো বিন্দুত ছেদ কৰিছে অৰ্থাৎ P বিন্দুত ছেদ কৰিছে ঠিক আছে এটো P বিন্দুত ছেদ কৰিছে এতিয়া এই P বিন্দুৰ মাজেৰে যেডাল স্পৰ্শক অঙ্কন কৰিবা হেইডাল স্পৰ্শক অটোমেটিক কি হ'ব AB ৰ সমান্তৰাল হ'ব ঠিক আছে এতিয়া P বিন্দুৰ মাজেৰে এনেকৈ স্পৰ্শক এডাল অঙ্কন কৰা এডাল আমি অঙ্কন কৰিলো সো এই Q আর এইডাল ৰেখাই হল কি এইডাল স্পৰ্শকে হল কি AB ৰ সমান্তৰালকৈ আঁকিবলগীয়া কি সমান্তৰালকৈ আঁকিবলগীয়া স্পৰ্শক ঠিক আছে এতিয়া বৃত্তটোৰ ভিতৰত যিকোনো এটা বিন্দু সাপোজ যিকোনো এটা বিন্দু x লোৱা ঠিক আছে যিকোনো এটা বিন্দু x লোৱা ইয়াত 90 ডিগ্ৰী কোণ কৰাকৈ ৰেখা এডাল অঙ্কন কৰা হেতু সাপোজ YZ ঠিক আছে এই YZ টো কি হল সমান্তৰালকৈ AB ৰ সমান্তৰালকৈ আঁকিবলগীয়া ছেদক সো এনেকুৱা টাইপৰ প্ৰশ্ন যেতিয়া আহে যেতিয়া আমি অঙ্কন কৰিম সো এনেকুৱা টাইপৰ প্ৰশ্নত কি কৰিব লাগে অঙ্কন প্ৰণালীটো লিখিব লাগে অঙ্কন প্ৰণালীটো কেনেকৈ লিখা হয় প্ৰথমৰ পৰা জি কৰি যোৱা হয় সেইখিনি বস্তু সিকোয়েন্স ওয়াইজ লিখি লোৱা হয় ঠিক আছে সো লিখা মই কৈ আছো তোমালোকে লিখি লোৱা সো অঙ্কন প্ৰণালীটো লিখা ও কেন্দ্ৰযুক্ত বৃত্ত আৰু AB এডাল ৰেখা লোৱা হল নেক্সট লিখা
O বিন্দুৰ পৰা AB ৰ ওপৰত লম্ব OG টনা হল আৰু এই লম্ব OG এ বৃত্তটোক P বিন্দুত ছেদ কৰিছে নেক্সট লিখা এতিয়া P বিন্দুৰ মাজেৰে AB ৰ সমান্তৰালকৈ QR স্পৰ্শক অংকন কৰা হল ঠিক আছে নেক্সট লিখা OG ৰ ওপৰত বৃত্তটোৰ ভিতৰত X যিকোনো এটা বিন্দু লোৱা হল আৰু এই X ৰ মাজেৰে যোৱাকৈ আৰু এই X বিন্দুৰ মাজেৰে AB ৰ সমান্তৰালকৈ YZ ছেদক অংকন কৰা হল নেক্সট লিখা QR আৰু YZ হল আঁকিবলগীয়া ৰেখা দুডাল সো फ्रेंड्स আজি আমি কি শিকিলো আজি আমি উপপাদ্য 10.1 টো আলোচনা কৰিলো লগতে উপপাদ্য 10.1 টো কেনেকৈ প্ৰমাণ কৰিব লাগে হেতু শিকিলো লগতে আমি কি কৰিলো অনুশীলনী 10.1 টো আমি গোটেইখিনি সলভ কৰিলো গতিকে फ्रेंड्स ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব